হাই ফ্ৰেণ্ডছ, নমস্কাৰ। AJR ইউটিউব চেনেলত আপোনালোকক স্বাগতম। তো আমি আজি গৈ আছোঁ, কাক লগ পাওঁ আপোনালোকক দেখাম বলক। আজি অলপ ভিডিঅ'টো অলপ বেলেগ হ'ব যাই আছে, তো চাই থাকক আপোনালোকে আমাৰ লগত। তামাম মজা ভিডিঅ' ফাইনেলি আমি এছাৰক লগ পালোঁ, তো ইয়াক অলপ সোধোঁ কিবা কিবি, আপোনালোকে চাই থাকক। ৰখাই লগ পাবি ৰ, মুখখন ভাল লগা হৈছে নে? ঠিকে আছে নে? ঠিকে আছে দে, ঠিকে আছে। ঠগ নহ'ব পাৰে দেই, সাহিত্যিকতাই কম হাঁহি নামৰ আপি পতি যাব হয় না? বঢ়িয়া বঢ়িয়া। তো বাৰু যিয়ে নহওক, কলজাৰ ভাই ভনী ইয়াত আমাৰ ভাইহঁতে এটা ধুনীয়া ইউটিউব চেনেল খুলিছে, কষ্ট কৰি আছে। মই চাইছোঁ ভিডিঅ'বিলাক, তোৰ আগাথ্ৰি পাৰ্ক গৈছে, হাজো গৈছে, তাৰপিছত ঘগ্ৰাবাৰ কলেজ গৈছে, তো বহুখিনি কষ্ট কৰি আছে। থেথাগহাট থানো গৈছে না, মই ভিডিঅ'বিলাক চাই আছোঁ, ধুনীয়া কণ্টেণ্ট দি আছে। তো সকলোৱে ছাপোৰ্ট কৰক, কাৰণ উঠি অহা ল'ৰা হয়, তো সিহঁতৰো এটা ইচ্ছা আছে। তো পঢ়া টাইম এৰি ইউটিউবতো অলপ সময় দিছে, নাইবা পঢ়াটো সময় দিছে। একচুৱেলি পঢ়াটো ইম্পৰ্টেণ্ট, সদায় পঢ়াটোত বেছি ইম্পৰ্টেণ্ট দিবি। তথাপিও ৰাইজ ইউটিউবটো কৰি আছে এণ্টাৰটেইনমেণ্টৰ কাৰণে। তো আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে ইহঁতক আপোনালোকে আঁকোৱালি লয় আৰু ভিডিঅ'বিলাক যাতে শ্বেয়াৰ কৰে, এনেকৈ যাতে শ্বেয়াৰ কৰে অসমৰ চুকে কোণে গম পায়। আৰু সকলোকে ছাপোৰ্ট কৰক, কাৰণ অসমৰে সন্তান আকেই অসমীয়া কলজাৰ ভাই ভনী ইয়াত, হয়নে নহয়? হয় না? তো চবে চবকে ছাপোৰ্ট কৰক। তো এছাৰ ভাইক কেইটামান এনে কুৱেশ্যন কৰোঁ আৰু। তো এছাৰ ভাই, তহঁতৰ ধৰ ভিডিঅ'গিলাক কণ্টেণ্টগিলা কেনেকুৱা, কোনে বনায় তহঁতৰ? চা, আমাৰতো থকা টিমটোত বহুত কেইজন ল'ৰা ছোৱালী আছে, কিন্তু গোটেইখিনি কাম মই কৰোঁ। দেখছা নাই, চকু দেহাতমান সোমাই গৈছে, ৰাতি 3টা বজাক লগি ষ্টৰি ভাবো, টোপনি ক্ষতি কৰোঁতে কৰোঁতে দেহাতমান চকু সোমাই গৈছে। সেইকাৰণে চবে কয় মোৰ ঠগ নাই বুলি। বাৰু যিয়ে নহওক, কথাটো হ'ল ষ্টৰি মই ভাবোঁ, এডিটিং মই কৰোঁ, ডাইৰেকশ্যন মই কৰোঁ। বাট আমাৰ কেমেৰা এখেতে কৰে, পিছপিনে বহি আছে, এই কেমেৰা কৰে। তো তেখেতে কেমেৰা কৰে, তাত বাহিৰে বাকীখিনি কাম মই কৰোঁ। আৰু যিখিনি ইনভেষ্টমেণ্ট সেইখিনিও গোটেইখিনি মই কৰোঁ। তো এনেকৈ চলি আছোঁ আৰু। ইউটিউবৰ পৰাই মানে পইচা খাম বুলি ইউটিউব কৰি থকা নাই, লাইফটোত এটা জাষ্ট এণ্টাৰটেইনমেণ্ট হৈ থাকিব লাগে, তো এনজয় কৰি থাকিব লাগে। তো সেইকাৰণে ইনভেষ্টমেণ্ট কৰি আছোঁ। আৰু মানে নিজৰ লগতে হেপী আছোঁ। আপোনালোকক যদি হহুৱাব পাৰিছোঁ, আমিও হাঁহিছোঁ, হয়নে নহয়? গম পাইছোঁ। হেৰি এইটো যে এইটো ব্লগ চেনেলটো আছে, ব্লগিঙৰ, সেইটোত তোৰ কেনে কিবা ট্ৰিপ ভাবছা নেকি? ফুচকা আচাৰত না বাবা নহয়, ভাবছোঁ আমাৰ ৰিচেণ্টলি নিপু আৰু বেতাল ভাই আমাৰ নলবাৰীৰে চলি লাডাখৰ পৰা তো তেনেকৈ যাব ইচ্ছা আছে, কিন্তু যাব ইচ্ছা থাকিলে কি হ'ব, চাৰৰ চাইডৰ পৰা মিলবা লাগিব। টকা পইচা নাই, দুখীয়া মানুহ দিশৰ কথা। তথাপিও চাই লওঁ, 5 মাহ 6 মাহ যাক। তো নিপু বেতালহঁতৰ দৰে আমিও যাম, নাইবা নিপু বেতালহঁতে আমাতকৈ আগত গেছি, সিহঁতৰ পৰা এডভাইচ ল'ম, নাইবা সিহঁতক আকৌ লগ ধৰিম, ব'ল আমাৰ লগত চবকেইটা একেলগে যাম না, আমি চবে একেলগে যাম। নিপু বেতালহঁতৰ লগত আমি আৰু একবাৰ যাম। আৰু অলা ক্ৰেজি হওক, এছাৰ কমেডি ক্লাব হওক, ফানি ক্লাব আছাম হওক, ডিম্পুবুৰী হওক, একচুৱেলি আমি চবকে লৈ প্ৰাউড কৰোঁ। আমাৰ নলবাৰীয়া কেইটা বুলি নহয়, অল অসমত যিমান ইউটিউবাৰ আছে সকলোকে লৈ প্ৰাউড কৰোঁ। তো অল অসমৰ ইউটিউবাৰসকলক আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰি আছে, ইহঁতকো ছাপোৰ্ট কৰক যাতে সোনকালে উঠি যাব পাৰে। এতিয়া চাওক, ইহঁতে গাঁৱত ঘূৰি আছে, যদি অলপ উঠি যায় 2 দিন পিছত লাডাখত ঘূৰিব মন যাব। তো আপোনালোকে ছাপোৰ্ট কৰক, ছাপোৰ্ট কৰিলেহে আগুৱাই যাব পাৰিব, হয়নে নহয়? ঠগেই নাই। আৰু যিয়ে নহওক, তো কলজাৰ ভাই ভনী ইয়াত এটাই ৰিকুৱেষ্ট কৰিম, সকলোৱে সকলোকে ছাপোৰ্ট কৰক। মোৰ এছাৰ কমেডি ক্লাবক যেনেকৈ মৰম দিছে, ইহঁতকো দিয়ক যাতে ইহঁতো আগুৱাই যাব পাৰে। তো থেংক ইউ ছ' মাছ। জয় আই অসম, লাভ ইউ। চবৰে গালত লগাকৈ খাই দিছোঁ। আমি আহি পালোঁ কালাক, এইখিনি কালাক বুলি কয়। তো ইয়াতে মানে আমাৰ নতুন ল'ৰাকেইটা, অসমীয়া বয় বুলি চেনেল এটা আছে, সিহঁতৰ শ্বুটিং চলি আছে। তো দেখাম অলপ আপোনালোকক, চাই থাকক। তো বোলক আমি এতিয়া শ্বুটিংটো দেখাই লওঁ, কি কেনেকুৱা শ্বুটিং কৰিছে, কি কথা কি বতৰা আমি সেইখিনি জানি লওঁ সিহঁতৰ পৰা। তো ফ্ৰেণ্ডছ, এই অসমীয়া বয়ৰ শ্বুটিং চলি আছে।
তো ফ্ৰেণ্ডছ এইটো হৈছে কালাগড় বলবম মন্দিৰ ইয়াতে বলবম কৰা হয় ইয়াতে বলবম কৰা এই ইহঁতৰ শ্বুটিং চলি আছে বৰ্তমান পুৰা শ্বুটিঙত ব্যস্ত আৰু তো ফ্ৰেণ্ডছ এইটো হৈছে কালাক বৰপুৰ নিৰ্মাণ হ'বলৈ শিৱলিংগৰ আৰ্হি মানে এইটো বস্তুটো মানে কি জোৰজা চলি আছে হ'ব এইটো নতুনকৈ মন্দিৰ হ'ব এইটো বলবমৰ এইটো অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে এইটো এতিয়া বলবম কৰি আছে বৰ্তমান এইটো মানে অস্থায়ীভাৱে কৰি আছে এইটো এটা শাওণৰ মাহত হয় এইটো বৰ্তমান শাওণৰ মাহ গ'ল তো শাওণৰ মাহত আহে ইয়াতে আহি বলবম কৰে তো ফ্ৰেণ্ডছ আপোনালোক যে লিংগটো দেখালোঁ এই মানে পুখুৰীৰ মাজত হ'ব এই লিংগটো শিৱলিংগটো ইয়াতে হ'ব তো বহুত মজা লাগিব মানে হ'লে তো এইটো আপোনাৰ হৈ আছে বৰ্তমান কাম জোৰজা চলি আছে তো অহা বছৰ চাগে হ'ব এইটো হ'লে দেখাম আৰু আপোনালোকক দেখাম ভিডিঅ'টো ফ্ৰেণ্ডছ এইটো হৈছে আমাৰ চশমা কিন্তু চশমা পিন্ধবে নিপিন্ধব আৰু আজি পিন্ধিছোঁ কিন্তু দুইযোৰ পিন্ধিছোঁ আচলতে তুমি দাণ্ডি নাই তো এইটো হৈছে অসমীয়া বৰ মানে মেম্বাৰ এইটো ইয়াতে মানে শ্বুটিং ষ্টাৰ্ট কৰি আছে বৰ্তমান শ্বুটিং তো কিবা কবি নেকি আমাৰ চেনেলটোৰ কথা কওঁ আৰু লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব এজৰ ফৰছ শ্বেয়াৰখিনি কৰি দিব বাকী চুকি কিন্তু জনাই দিব অঁ বঢ়িয়া তো ফ্ৰেণ্ডছ এই অসমীয়া বৰ মানে শ্বুটিং চলি আছে তো আমাৰ কিমান দিন ষ্টাৰ্ট কৰিছে আজিতে কৰিছে না আজি করছো তো আমার শুটিং করতে বেশি টাইম নালাগে আর 2 দিন লাগবে আর 2 দিন মানে আর আজি মানে কি 3 ভাগ 2 ভাগ গেল এক ভাগ আছে আর তোর কোন দিন আপলোড দিব আমি আপলোড বুধবারে দি দিম বুধবাৰে আজি শনিবার মঙ্গলবার সোমবার ফেলে আর ধরা মানে এডিট করাতে 2 দিন লাগবে আর আচ্ছা 2 দিন দুদিন লাগে এডিট 2 দিন লাগে 2 দিন এডিট বিলাক কি হত কৰা মানে এতিয়া ধৰ আমি মোবাইলত না ল্যাপটপত বর্তমান মোবাইলতে কৰি আছো যাতে অলপ সেই ধৰা পইচা পাতি সেই তাৰমানে ধৰা আমি নিজৰ হাতৰ পৰা খৰচ কৰি আছো যি কৰি আছো আৰু মোটামুটি হাতৰ পৰা খৰচ কৰি ধৰা আমি ফাইন মাছ এডিট কৰি আছো তুমি মেকআপ ষ্টাৰ্ট হৈ আছে এতিয়া মই মেকআপ কৰি আছে মই কলা না মই দুয়ে মেকআপ কৰি আছে বগা দিবা পি এই ভগত দি এই মেকআপ ইয়ো হানি সিং আজি আমাৰ দিবলৈ বহুত বগা আছে হসু তো মানে কি তহঁতৰ মেম্বাৰ কেইজন আছে তহঁতৰ এই অসমীয়া বৰ মেম্বাৰ আছে প্ৰায় মোটামুটি ধৰা 10 জন 7 জন মান আছে ছোৱালীও আছে তহঁতৰ আছে ছোৱালীও আছে পাৰ্মানেণ্ট পাৰ্মিনেণ্ট ছোৱালী 2 জন বৰ্তমান আৰু আহে মাজে মাজে কেতিয়াবা আমি মাতলি কন্টেন্ট বিলাক তহঁতে কোনে কৰে কন্টেন্ট বিলাক আমি আৰিফ মই আৰু নিকু ইমামুলে মানে কি কন্টেন্ট আমি লেখা নাই মানে কি নিজে ভাবি বস্তুটো আমি কৰি ভিডিঅ'টো কৰি আছো বঢ়িয়া ঠিক আছে আগুৱাই যোৱা তহঁতে ভাই ঠিক আছে তো ফ্ৰেণ্ডছ এইখন হৈছে কালাগ সামৰিক স্বাস্থ্যকেন্দ্ৰ মানে এখন কালাগৰ মেডিকেল CHC বুলি কয় এখন দেউতা তো অলপ ঠাণ্ডা হৈছে এই আকো ঠাণ্ডা হ'ব নালাগে আৰু তই মোক বুজাব পাৰা নাই তই বহুত সৰু আছা কাৰণ তই কি মই ডাঙৰ দীঘল কৰিছো তই বুজাব পাৰা মোক হনাই ঠিক গেলা ফ্ৰেণ্ডছ আমি অসমীয়া বৰ মানে নতুন মেম্বাৰ এই দুটা ছোৱালী তো অলপ সোধোঁ তোমালোকৰ এই নতুন নেকি নে আগতে ক'ৰবাত কৰিছিলা নাই এই ফাৰ্ষ্ট ন তো কেনেকুৱা লাগিছে সিহঁতৰ লগত বহুত ভাল লাগিছে ধেমালিও কৰি থাকে তো সিহঁতৰ লগত কৰি থাকিবা আৰু কৰি থাকে তো তোমালোকৰ কণ্টেণ্টবিলাক তোমালোকেও দিয়া নে সিহঁতেই দিয়ে সিহঁতে তো ঠিক আছে বাৰু তো কৰি যোৱা আগুৱাই যোৱা এনেকৈ ঠিক আছে তো ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পাম তো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষতে যোনটো ঘণ্টা বটন আছে সেইটো টিপি দিব জয় আই অসম